Hi everyone, welcome to my channel Julian Soikia. এয়া আজি নতুন বছৰ এটা পদক্ষেপ লৈছিলোঁ গছপুলি ৰোৱা। এয়া আমি গছপুলি এতিয়া বৰ্তমান ৰুই আছোঁ। আপোনালোকেও চাওক কেনেকুৱা লাগিছে। নতুন বছৰ কিনো কৰিম, গছপুলিকে লগাওঁচোন বোলো। পাৰ্টিটো কৰিয়ে থাকোঁ ন। সেইটো কাৰণে ভাবিলোঁ আমি সকলোৱে গাঁৱৰ ল'ৰা মানুহবিলাক সকলোৱে গছপুলিকে লগাওঁচোন। গতিকে ভাবি এয়া গছপুলি কেইটামান লগাবলৈ আগবাঢ়ি আহিলোঁ। আপোনালোকেও চাওক, ভাল লাগিলে কমেণ্ট কৰি জনাব আৰু পাৰিলে লগৰ সমনীয়ালৈ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। ইমানেই। এয়া চাওক, গছপুলি লগাই আছোঁ আপোনালোকে। বহলকৈ লগাই দিয়া, তেতিয়া গৰু ছাগলী নোসোমায় ন, পুলিটো নষ্ট নকৰে। বহলকৈ লগাই কৰি দিব লাগে। এইটো চাওক, ভালকৈ মাটিটো দি দিয়ক। একদম ধুনীয়াকৈ দি দিয়ক, যে পুলিটো আৰু ভৱিষ্যতলৈকে উঠি আহে, তেতিয়া আমাৰ সকলোৰে নাম থাকিব। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। বাই বাই, টাটা, বাই বাই।